নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা কৰি লাইক কৰি দিব। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিধানসভাত বিধায়কসকলে ফটো উঠাৰ সময়তে অঘটন। হঠাতে অসুস্থ হৈ পৰিল ফণীধৰ তালুকদাৰ। বিধানসভাত বিধায়কসকলে ফটো উঠাৰ সময়তে অঘটন। হঠাতে অসুস্থ হৈ পৰিল বিধায়ক ফণীধৰ তালুকদাৰ। মূৰ ঘূৰাই যায় বিধায়কগৰাকীৰ। ততাতৈয়াকৈ হস্পিটেললৈ প্ৰেৰণ কৰে বিধায়কগৰাকীক। মুখ্যমন্ত্ৰীয়ে জোৰ দিয়া ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰাৰ বাবে। আৰম্ভণিতে হাস্পতাললৈ যাবলৈ অমান্তি হৈছিল বিধায়কগৰাকী। পিছত মুখ্যমন্ত্ৰীয়ে ধমক দিয়াত কেইবাজনৰো সহায় লৈ হাস্পতাললৈ যায় বিধায়কগৰাকী। পৰৱৰ্তী খবৰটো আহি পৰিছে অতিকে ভয়ংকৰ অগ্নিকাণ্ড। জাহাজত জুই লাগি ৩৭ গৰাকী লোকৰ মৃত্যু। জাহাজত অতিকে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বাংলাদেশৰ ঢাকাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। নদীৰ মাজতে এখন জাহাজত হঠাতে অগ্নিকাণ্ড সংঘটিত হয়, যি অগ্নিকাণ্ডত ৩৭ গৰাকীকৈ লোকে কৰুণ মৃত্যুক আঁকোৱালি লয়। 24 ডিচেম্বৰ শুকুৰবাৰে পুৱাৰ সময়ত ঢাকাৰ পৰা দক্ষিণ দিশে 250 কিলোমিটাৰ আঁৰত জালুকাটিৰ সমীপত এই ঘটনা সংঘটিত হয়। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল। উদ্ধাৰকাৰী দল আৰু আৰক্ষীয়ে বৰ্তমানলৈ ৩৭ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা আছে। জাহাজখনত কোনো বিসংগতি থকাৰ ফলতে এনে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে বহুতেই। আনহাতে ৩১০ গৰাকী যাত্ৰীৰ ক্ষমতা থকা জাহাজখনে প্ৰায় ৫০০ গৰাকী যাত্ৰীৰে যাত্ৰা কৰাৰো অভিযোগ দুৰ্ঘটনাৰ সময়ত। আন এটা খবৰ আহি পৰিছে দেশত অমিক্ৰণৰ সন্ত্ৰাস। উত্তৰ প্ৰদেশত বলবৎ কৰা হ'ল সান্ধ্য আইন। কি নীতি নিয়ম নিৰ্ধাৰণ কৰা হ'ল উত্তৰ প্ৰদেশত। বিশ্বজুৰি এতিয়া আতংকৰ সৃষ্টি কৰিছে কৰোনাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণে। প্ৰতিদিনে বাঢ়িছে আক্ৰান্ত লোকৰ সংখ্যা। ভাৰতবৰ্ষতো ক্ৰমাৎ বাঢ়িবলৈ লৈছে আক্ৰান্ত লোকৰ সংখ্যা। বৃহস্পতিবাৰে দেশত ২০০ ঘৰ অতিক্ৰম কৰে অমিক্ৰণৰ সংক্ৰমণে। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ চৰকাৰে এতিয়া ৰাজ্যখনত বলবৎ কৰিছে সান্ধ্য আইন। শনিবাৰৰ পৰা ৰাজ্যখনত কাৰ্যকৰী হ'ব সান্ধ্য আইন। উত্তৰ প্ৰদেশত নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন ঘোষণা। বিয়া বা আন অনুষ্ঠানত সৰ্বাধিক 200 জনহে উপস্থিত থাকিব পাৰিব। বিদেশৰ পৰা ৰাজ্যত উপস্থিত হোৱাসকলৰ বাধ্যতামূলক RT-PCR টেষ্ট কৰাটো। পৰৱৰ্তী খবৰটো আহি পৰিছে 1 লাখ নিবনুৱাৰ সংস্থাপন ক'ত? 1 লাখ নিবনুৱাক সংস্থাপন কেতিয়া দিব চৰকাৰে? বিধানসভাৰ চৌহদত প্ৰতিবাদ অখিল গগৈ। ৰাজ্য চৰকাৰৰ পদ খালী আছে, কিন্তু বিত্ত বিভাগে অনুমোদন দিব নোৱাৰে কিয়নো বিত্তীয় সংকটত অসম। এই অভিযোগ অখিল গগৈৰ। মুখ্যমন্ত্ৰীয়ে 1 লাখ নিযুক্তি আৰু 26 লাখ কৰ্ম সংস্থাপন কথা কৈছিল, কিন্তু যোৱাকালি নিয়োগ মেলাত কি হ'ল সকলোৱে দেখিছে। নিয়োগৰ নামত ব্যাপক অনিয়ম। জব মেলাত কিমান পদ আছিল সেয়া প্ৰথমে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰক, অন্যথা জনতাৰ মাজত ভেকু ভাওনা সৃষ্টি নকৰিবলৈ আহ্বান অখিল গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাৰ্টাৰ ফ্লাইটত ঘূৰিলে নহ'ব। 10 মেৰ ভিতৰত 1 লাখ নিবনুৱাক চাকৰি আৰু 26 লাখক কৰ্ম সংস্থাপন নিদিলে শান্তিত থাকিব দিয়া নহ'ব চৰকাৰক। এই মন্তব্য কৰিছে অখিল গগৈয়ে। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে 1971 চনৰ পিছত কিমানজনক বিদেশী ঘোষণা কৰিছে অসমত। বিধানসভাত জনালে মন্ত্ৰীয়ে। 2021 চনৰ 31 অক্টোবৰলৈকে অসমত বিদেশী ন্যায়াধিকৰণে 1 লাখৰো অধিক লোকক অবৈধ বিদেশী হিচাপে ঘোষণা কৰিছে। অসম বিধানসভাৰ চলিত শীতকালীন অধিৱেশনৰ সময়ত অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰী অতুল বৰাই সদনক জনায় যে চলিত বৰ্ষৰ অক্টোবৰলৈকে বিদেশী ন্যায়াধিকৰণে কমেও 1,10,794 জনক বিদেশী হিচাপে ঘোষণা কৰিছে। বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ কৰা প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় 1971 চনৰ পিছত ৰাজ্যত কমেও 1,10,794 গৰাকী প্ৰৱেশ কৰিছে। 2013 চনৰ 13 অক্টোবৰৰ পৰা এই বছৰৰ 15 ডিচেম্বৰৰ ভিতৰত মুঠ 328 জন বিদেশীক বাংলাদেশক হস্তান্তৰ কৰা হৈছে। তেওঁলোকৰ ভিতৰত 320 জন বিদেশী বুলি অভিযুক্ত হৈছিল আৰু 8 জনক বিদেশী ঘোষণা কৰা হৈছিল। পৰৱৰ্তী খবৰটো হৈছে চাকৰিৰ আশাত নিয়োগ মেলালৈ যোৱা নিবনুৱা যুৱক যুৱতীৰ বায়'ডাটা পৰি ৰল মাটিত। নিয়োগ মেলাৰ নামত ৰাজ্যৰ শিক্ষিত নিবনুৱাক কৰিলে প্ৰবঞ্চনা।
অসম চৰকাৰৰ উদ্যোগত যোৱাকালি অনুষ্ঠিত কৰা নিয়োগ মেলাত দেখা গ'ল বহু খেলিমেলি। এটা চাকৰিৰ আশাতে পুৱাৰে পৰা নিয়োগ মেলাত ভিৰ কৰা বহু চাকৰি প্ৰত্যাশীয়ে অৱশেষত সেমেকা মন লৈ উভতি ঘৰলৈ গ'ল। প্ৰতিটো কেন্দ্ৰতে দেখিবলৈ পোৱা গৈছিল হাজাৰ হাজাৰ নিবনুৱাৰ শাৰী। বহু নিবনুৱাই এটা চৰকাৰী চাকৰিৰ আশাতে সাক্ষাৎকাৰ বাবে আহে যদিও এই নিয়োগ মেলাতে বেচৰকাৰী খণ্ডত খালী হোৱা পদৰ বাবেহে সাক্ষাৎকাৰ গ্ৰহণ কৰা হয়। সংস্থাপন দিবলৈ আগবাঢ়ি অহা কোম্পানীসমূহক লৈ মুঠেও সন্তুষ্ট নহ'ল যুৱক যুৱতীসকল। চাকৰিৰ আশালৈ অহা যুৱক যুৱতীসকলৰ বাধ্যতাসমূহো য'ত ত'ত পেলাই থৈ দিয়া পৰিলক্ষিত হয়। এনে নিয়োগ মেলাৰ নামত নিবনুৱাসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশই। ব্যক্তিগত চাকৰিৰ সাক্ষাৎকাৰ বুলি জানিব পাৰি শিক্ষিত যুৱক যুৱতীসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে আৰু নথি পত্ৰ লৈ ঘৰমুৱা হোৱাও পৰিলক্ষিত হয়। আন এটা খবৰ হৈছে আন্তঃৰাষ্ট্ৰীয় সংসদৰ মজিয়াত বিয়াকৈ মাৰপিটত লাগিল নেতা। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল মাৰপিটৰ দৃশ্য। আন্তঃৰাষ্ট্ৰীয় সংসদত ৰাজনৈতিক নেতাৰ শালীনতা ভংগ কৰি সংসদৰ মজিয়াত মাৰপিটত লাগি গ'ল নেতা। যি মাৰপিটৰ দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। এখন বিধেয়ক উত্থাপনৰ পিছতে প্ৰথমে বাকযুদ্ধ, তাৰ পিছত ঘটনা একেবাৰে বেয়াৰ ফালে ঢাল খায়। শেষত হতাহতিত নামি পৰে নেতাসকল। এই অভাৱনীয় দৃশ্য দেখিবলৈ পোৱা যায় ঘানাৰ সংসদ ভৱনৰ ভিতৰত। বাকবিতণ্ডা ইমান তললৈ নামি যায় যে প্ৰায় সকলোৱে মাৰপিট কৰিবলৈ ধৰে। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে 10 মে'ৰ পূৰ্বে 50,000 নিবনুৱালৈ চৰকাৰী চাকৰি। ব্যক্তিগত প্ৰতিষ্ঠানক দিয়া নহ'ব চাকৰিৰ পৰীক্ষা পতাৰ দায়িত্ব। চাকৰি প্ৰত্যাশীৰ বাবে ডাঙৰ খবৰ। নতুনকৈ চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে কেতবোৰ নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা অসম চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত বিভিন্ন বিভাগৰ একে ধৰণৰ পদৰ বাবে পৃথকে পৃথকে পৰীক্ষা অনুষ্ঠিত কৰাৰ সলনি এটাই বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব। বৃহস্পতিবাৰে এই সন্দৰ্ভত জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি প্ৰদানৰ বাবে এখন বোৰ্ড গঠন কৰিব চৰকাৰে। কোন বিভাগত চাকৰি বিচাৰে থাকিব সেই লৈ চৰ্ত। 1 লাখ নিযুক্তি এই নতুন প্ৰক্ৰিয়াৰ জৰিয়তে হ'ব বুলি জনাই দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 10 মে'ৰ পূৰ্বে 50,000 নিযুক্তি এই প্ৰক্ৰিয়াৰ জৰিয়তে কৰা হ'ব। প্ৰথম পৰ্যায়ত 1 লাখ নিযুক্তি পৰীক্ষামূলকভাৱে অনুষ্ঠিত কৰা হ'ব। পৰৱৰ্তী সময়তে এই ব্যৱস্থাৰ পাব স্থায়ী ৰূপ। সেইদৰে এতিয়াৰে পৰা কোনো ব্যক্তিগত সংস্থাক পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। আন এটা খবৰ হৈছে ৰাজ্যজুৰি প্ৰাথমিক টেট শিক্ষকৰ তীব্ৰ প্ৰতিবাদ। ক্ষোভ উজাৰিলে 40,000 টেট শিক্ষকে। 23 ডিচেম্বৰ তাৰিখে পাঠদান বিৰতিৰ সময়তে প্ৰতি বিদ্যালয়ে প্ৰতিবাদ সাব্যস্ত কৰে টেট শিক্ষক সমাজে। ন্যায্য প্ৰাপ্তিৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যজুৰি প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক